ভাতটো খাই লৈছোঁ লাহেকৈ, তাৰপৰা কৰি দিব লাগিব। হেল্ল' গাইজ, নমস্কাৰ। এতিয়া ৰাতিপুৱা প্ৰায় 8টামান কিজানি বাজিছে। মোৰ ওচৰত ঘড়ী নাই, মই চোৱা নাই। আৰু মই বৰ্তমান আজি এই লখিমপুৰলৈ যাম বুলি আহিছোঁ। আৰু লখিমপুৰত মোৰ এটা বিশেষ কাৰণত যাবলগীয়া হ'ল। আৰু যাম বুলি মই বৰ্তমান এতিয়া ধেমাজি ষ্টেচনত আছোঁ। আৰু ট্ৰেইন আহিবৰ কাৰণে আপোনাৰ প্ৰায় ৰাতিপুৱা মানে 8:30মান বজাত ট্ৰেইন আহে। আৰু 8:30লৈ ৰখিব যিহেতু লাগিব। আৰু মোৰ লগত যাব এজন মোৰ বন্ধু, সেইজন উঠিব বৰলনি ষ্টেচনত আৰু আমি গৈ থাকিম। ট্ৰেইনৰ অপেক্ষাত বহি আছোঁ অকলে। আছে মোৰ লগত এই পিনে ছাগলী কেইটামান। আৰু মই বহি আছোঁ। এতিয়া ট্ৰেইন কেতিয়া আহে, ট্ৰেইনৰ কাৰণে ৰৈ থকা এইটো এটা হ'বই আৰু ট্ৰেইনৰ কাৰণে ন। টাইমতকৈ আগত আহিলোঁ কাৰণ নাজানো বহুত দিনৰ মূৰত আহিছোঁ, সেইটো কথা হৈছে। ঝক 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 ৰেলগাড়ী যায়। মই এতিয়া ৰেলত উঠি লখিমপুৰলৈ যাওঁ ভাই। আহি গ'ল আমাৰ ৰেল আৰু মই এতিয়া যাব লাগে লখিমপুৰলৈ। ট্ৰেইনত লাহেকৈ উঠি ল'লোঁ আৰু গৈ থাকিব লাগিব। চিটটো খালী নাই কিজানি ইয়াত। এতিয়া বগীনদী পালোহি আৰু লাহেকৈ এইটো আছে চিত্ৰ। লাহেকৈ দুইটা গৈ আছোঁ আৰু টাইম লাগিব কিজানি, আৰু অলপ টাইম লাগিব, ভালেমান টাইম। প্ৰায় 2 ঘণ্টাৰ মূৰত আমি লখিমপুৰ ষ্টেচনত পালোহি। আৰু এতিয়া লখিমপুৰৰ পৰা এনেকৈ অলপ আগেদি গৈ যাব লাগিব। খোজকাঢ়িয়ে যাম আৰু এইটো ৰাস্তা, এই শ্বৰ্টকাটেই হয়, ওচৰতে মোৰ কাম, বেছি দূৰ নাই। গতিকে তাৰপৰা কিতাপৰ দোকানলৈ যাম। লাহেকৈ গৈ আছোঁ আৰু হেল্ল' কাম গো। এইখন আছে লখিমপুৰ টাউন আৰু গৈ আছোঁ লাহে লাহে। জুম আহি আছে। ৰসগোল্লা আৰু চাহৰ সৈতে পেট পূজা কৰিছোঁ আৰু এতিয়া হোটেলত খাই বৈ হৈ গ'ল আৰু মোটামুটি যাব লাগে। এতিয়া আহি আছোঁ গাড়ীৰ ওচৰলৈ। ঢকুৱাখানাৰ গাড়ী হয়। আমি অলপ আগতে নামিম পদুমনি থানত, তাত সেৱা কৰি যাব লাগিব। মোটামুটি গাড়ী ৰেডি। এতিয়া পদুমনি থানত আছোঁ আৰু ভিতৰলৈ গৈ আছোঁ। আমি ভিতৰলৈ সোমাই যাওঁ। জোতাটো ইয়াতে খুলি থ'ব যাব লাগিব। জোতা খুলি থৈ যাব লাগিব নেকি? ৰাখি দে, মোৰ স্পন ইয়াতে ৰাখিলোঁ। সেইটো তুই পাণটো তিয়া দক্ষিণাটো মই দিলোঁ নাই জানো।
চাকিটো ল, ধূপটো ল। ইয়াতে ধূপ জ্বলায়। পদুমণি থানত আহিলে আপোনাৰ এনেকৈ এক্সট্ৰাকৈ থাকে আৰু ইয়াতে ধূপ জ্বলায় আৰু এনেকৈ। এইডোখৰতে জ্বলা, এই ইয়াতে জ্বলা। আমাৰ এখেতে ধূপ জ্বলাব দিছোঁ লাহেকৈ। লাহেকৈ জ্বলাই দিলে হ'ল, কি কথা আছে। ধূপ চাকি জ্বলোৱা কাম আমাৰ আৰম্ভ। অঁ, আমাৰ ধূপ চাকি জ্বলাই হৈ গ'ল আৰু গৈ থাকোঁ লাহেকৈ। বঢ়িয়া। এই ওপৰত সেৱাটো কৰি আহোঁ, তাৰপৰা যাওঁগৈ। মজা। কেঁচা কেঁচা কেনেকুৱা লাগিছে বে। আমাৰ ড্ৰোন নাই যে, এয়া ড্ৰোন শ্বট আৰু এই ৱালৰ ওপৰত উঠি যি ড্ৰোন শ্বট দিওঁ এয়াই আৰু। আমাৰতো ড্ৰোনটো অন্য নাই। পদুমণি আইথানত এয়া এইপিনে পিছপিনে এটা প্ৰকাণ্ড পুখুৰী। এইপিনে ৱাও, মজা লাগিব দেই। পিছপিনে আছে ৰক। মোটামুটিকৈ ইয়াত সৰুকৈ কাম এটা কৰিলোঁ, মানে সেৱাটো কৰিলোঁ আৰু এতিয়া গৈ থাকোঁ বুলি ভাবিছোঁ। ঘণ্টা বজাব লাগে নহয়, আমি আৰু বজোৱাই নাই, পাহৰি গৈছোঁ। এই একচাত বজাই দিছোঁ পুৰা বজাইছে এইটো। ভাতটো খাই লৈছোঁ লাহেকৈ, তাৰপৰা কৰি দিব লাগিব। ভাত পানী খাই হৈ গ'ল আৰু এতিয়া আমি লাহেকৈ গাড়ীত যাওঁ। ইয়াতে যাম আৰু গৈ পিনে মৰমিত হয়তো ৰখিব লাগিব, তাৰপিছত তাত হ'ব। ঠিক আছে, নহ'লে গাড়ীত গৈ আপোনাৰ এতিয়া আহি পালোঁহি মৰমিত, আৰু মৰমিত গাড়ীৰ বাবে ৰৈ আছোঁ, কিন্তু গাড়ী পোৱা নাই। ভালেমান টাইম হ'ল, গতিকে নাই গাড়ী এখন আহিছিলে, এখন নহয়, নাযায় মানে, গতিকে গাড়ী নাই আৰু কেতিয়াকৈ পাওঁগৈ ঠিকনা নাই। যিহেতু তাত পোৱাকৈ হয়তো দেৰি হৈ যাব, গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে বাই বাই।